হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া সময় হৈছে ৮টা। উঠিলোঁ আজি মানে অকণমান উঠাত দেৰি হ'ল, চ' বহি আছোঁ, কিবা ভাল লগা নাই অলপ। আৰু বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছিলে, দেখাই দিছোঁ আপোনালোকক। চ' এতিয়া চাহ তাহ খালোঁ, খোৱাৰ পিছত অকণমান বহি আছোঁ। আৰু গুণগুণ এতিয়া ৰেডি হৈছে এক্সামৰ কাৰণে। আজি অনলাইন এক্সাম আছে, আজি নহয় মানে এইকেইদিন এক্সাম চলিয়ে আছে। চ' আজি আছে মেথছ, আজি সৈতে 4টা হ'ব আৰু 2টা হ'লে এক্সাম শেষ হ'ব। চ' এতিয়াতো স্কুল বন্ধ হৈ অনলাইনৰ যোগেদিয়ে হৈ আছে। তাই ৰেডি হৈছে, ৰেডি হ'লা? তাই মাৰিবলৈ বাকী আছে আৰু চুলি আঁচিও বাকী আছে ন, তাৰপিছত ৰেডি হ'ব লাগিব। এতিয়া কোনোমতে অকণ অকণ ৰ'দটো ওলাইছে। এতিয়া আকৌ গৰম উঠিছে পুৰা, কি যে হ'ব। বৰষুণ দিলেও ঠাণ্ডা লাগে, ৰ'দ দিলেও গৰম লাগে। তো এতিয়া বাজিছে 10টা আৰু ৰাতিপুৱা ভাতটো খোৱাই নাছিলোঁ, এতিয়া ৰাতিপুৱা ভাতটো খাই লওঁ। ভাতটো খোৱাৰ পিছত মানে অলপ চেণ্টাৰৰ পৰা আহিমগৈ, কিয়নো চুলিখিনি দেখিছে নাই কিমান বাঢ়ি গৈছে। আৰু ইমান দীঘল চুলি হ'লে মই মানে গৰমত অশান্তি পাওঁ। চ' চুলিখিনি কাটি আহিম বুলি ভাবিছোঁ। স্কুটিখন মানে কি হ'ল, উলিয়াবলৈ মন নোযোৱা নিচিনা হৈছে, ইমান বোকা বৰষুণ। তো খাই আছোঁ এতিয়া ৰাতিপুৱা ভাত সাজ। তো বন্ধুসকল, এতিয়া 12টা বাজিছে আৰু দুপৰীয়া ভাগত আমি সদায় চাহ খাওঁ। তো বৰষুণ বতৰ, ঘৰতে বহি আছোঁ, ক'লৈকো যাবও পৰা নাই। আৰু অলপ আগত কি হয়, ৰ'দ দি আছিলে, এতিয়া বৰষুণ। মানে আজিৰ দিনটো কি হৈছে, ৰ'দ দিছে বৰষুণ দিছে, এই আকৌ ৰ'দ দিছে আকৌ বৰষুণ দিছে। তো এনেকুৱা হৈ আছে চাওকচোন। আৰু বৰষুণ বতৰতে ঘৰতে বহি বহি ভাবি আছোঁ, কি ভিডিঅ' বনাম। এৰাই নাই। আচলতে কি হয়, যদি বৰষুণটো ডাঙৰকৈ আহে তেতিয়া বৰষুণটো সোনকালে এৰি দিয়ে, আৰু যদিহে এনেকৈ কিনকিনাইকৈ বৰষুণ আহি থাকে, কিনকিনীয়া বৰষুণটো আহি থাকিলে পটককৈ নেৰেই, দিয়ে থাকে। আৰু বৰষুণৰ ফলত আমাৰ ঘৰৰ আগফালে চোতালখন চাওকচোন কেনেকুৱা হৈছে, বোকা বোকা হৈ গৈছে গোটেই। আমাৰ আকৌ এজনী ষ্টাইল কৰি আছে, ষ্টাইলিছ বাইদেউ, তাই ষ্টাইল কৰি খুব ভাল পায় সেইজনী। গৰুকেইটা বান্ধি থোৱা আছে ৰাস্তাতে, আৰু এতিয়া এৰাল দিবলৈতো জেগাই নাই, কাৰণ সিহঁতেতো খাই থাকিব লাগিব, অকলতো মানুহে খালে নহ'ব। চ' ঘাঁহ কেইটামান দি আহোঁগৈ গৰুকেইটাক। আৰু কিনকিনীয়া বৰষুণটো দি আছে, নেৰাই হ'ল, ইমান যে আমনি লাগিছে আজিৰ দিনটো। তো এইকেইটাই আমাৰ গৰু, আৰু এজনী আছে। অঁ চৰি দেই, এজনী নহয় এটাহে, দমৰা। এতিয়া আস্তেকৈ ধুনীয়াকৈ গৈ হাত ভৰিকেইটা ধুই লওঁ, অৱস্থা নাই। পুৰা বৰষুণ, চেনেলটো পিন্ধি লওঁ, তামাম পিছল হৈ আছে, লাহে লাহে যাব লাগিব। তো ভৰিকেইটা ধুলোঁ, বৰষুণটো ডাঙৰকৈ আহিছে।
ইয়াৰ আগৰ ভিডিঅ'টোত সাঁথৰ কেইটাৰ বহুকেইজনে শুদ্ধ উত্তৰ দিছে আৰু তাৰে ভিতৰত মই কেইজনমানৰ নাম ল'বলৈ বিচাৰিছোঁ। শুদ্ধ উত্তৰ দিছিলে নীলাক্ষী সৌৰভ গগৈ আৰু জোন শইকীয়া, MT মণ্টু টেকনিকেল আৰু নিৰঞ্জন হাজৰিকা। চ' তেওঁলোকে শুদ্ধ উত্তৰ দিছিলে আৰু তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। এই ভিডিঅ'টোত নহয়, ইয়াৰ নেক্সট ভিডিঅ'টোত আৰু কেইটামান নতুন নতুন সাঁথৰ আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে চেনেলটোত আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।